নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি ওলাই মেলি ৰেডি হৈছোঁ। আজি যাওঁ আমি এফালে ফুৰিবলৈ। এটা ক'ত যাম কৈছে? মিউজিয়াম মাৰ্ঘেৰিটা। আজি সেই মাৰ্ঘেৰিটালৈ যাম, বেছি দূৰ নহয়, ওচৰতে মিউজিয়াম চাবলৈ যাম। তাত কইল ইণ্ডিয়াৰ মিউজিয়াম আছে। আজিলৈকে মানে যোৱা নাই চাবলৈ, ইয়াত থকা 10-12 বছৰ হৈ গ'ল, কিন্তু যোৱা নাই। ভাবিছোঁ সেইকাৰণে গৈ আহোঁ, ইমান তাৰ পৰাই অহা যোৱা কৰি থাকোঁ, কিন্তু আজিলৈকে মিউজিয়ামটো চোৱা নাই। শুনিছোঁ তাত বহুত ধুনীয়া ধুনীয়া আছে কইলাৰী মানে বস্তু। এতিয়া তাই যেতিয়া ছামাৰ ভেকেশ্যন চলি আছে, তাইকো দেখুওৱা হ'ব আৰু আমিও চাওঁ। সেইকাৰণে চাই থাকিব তেতিয়াহ'লে কি দেখুৱাব পাৰোঁ আপোনালোকক। এয়া এতিয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ। মাৰ্ঘেৰিটা পোৱাগৈ নাই, এলিডিও পাৰ হৈছোঁ আমি। গৈ আছোঁ আৰু লাহে লাহে। বতৰ ভাল কৰিছে আজি যাওঁতে, ৰ'দো নাই বেছি, বৰষুণো নাই, ধুনীয়া বতৰ। এয়াই মাৰ্ঘেৰিটা মিউজিয়াম আহি পালোহি। পুৰা ফটো মৰাত ব্যস্ত। মিউজিয়ামৰ ভিতৰত মোবাইল নিবলৈ দিছে, ফটো মাৰিবও দিছে আৰু ভিডিঅ' কৰিবলৈও দিছে। ভাবিছিলোঁ চাগে নিদিব, কিন্তু তাত সুধিলোঁ যে একো নহয়, মোবাইল নিব পাৰি বুলি ক'লে। ফটোও মাৰিব পাৰিব, ভিডিঅ'ও কৰিব পাৰিব। ইয়াত ব্ৰিটিছৰ দিনৰ বস্তুবোৰ আছে, যি কয়লা খনিত যিখিনি বস্তু ব্যৱহাৰ হয় সেই সকলোবিলাক আছে ইয়াত। বস্তুবোৰৰ নাম ইমান নাজানো। এইজনী চাওক, আমাৰ বেটি পূৰা প'জ দি ফটো মাৰি আছে। বাপেকে ফটো মাৰি দিছে, ফটো মাৰি আছে। মিউজিয়ামটোৰ ভিতৰত বহুত চফা হয়, চাফ চিকুণকৈ থৈছে। আৰু এয়া দেখিছেনে ক'ত ফটো মাৰিছেগৈ? এয়া ডাঙৰ কয়লা এটুকুৰা, আৰু কয়লা টুকুৰাৰ ওচৰত আছে কয়লা খনিত কাম কৰা শ্ৰমিক, তাৰ ওচৰত গৈ ফটো মাৰিছেগৈ। এয়া এইফালেও দেখিছেনে ইমান ধুনীয়াকৈ আছে। অঁ, ইয়াত ধুনীয়াকৈ হেলমেট পিন্ধি থকা এজন শ্ৰমিক। কয়লা খনিত যেনেকৈ কাম কৰে তেনেকৈ দেখুৱাইছে। আগলৈ গৈ আছোঁ আৰু কি আছে চাওঁগৈ। বাহিৰৰ পৰা দেখিবলৈ বহুত সৰু নিচিনা লাগে, কিন্তু ভিতৰত আহি দেখিছোঁ বহুত ডাঙৰ হয়। উঠিল সেইটো ডাইনাছৰ। চব আগৰ পুৰণা দিনৰ বস্তু। ইয়াত লিখা আছে ড'ন্ট টাচ, অনুগ্ৰহ কৰি হাতে নুচুব। ইমান ওচৰতে ইমান ধুনীয়া মিউজিয়াম আমি আজিলৈকে চাবলৈ সাজি আহিছোঁ, চাওকচোন। অঁ, এইটো চব আগৰ দিনৰ এইবিলাক মেচিন। এইটো ইমান ডাঙৰ ডাইনাছৰ, ইমান ধুনীয়া। অঁ, কি হয় এইটো? হা? অঁ, দিহিং মাইন। ইমান ধুনীয়া ধুনীয়া বস্তু এইবিলাক। এয়া কি? প্লান্টেশ্যন এৰিয়া। এইবিলাক চব আগতে বনোৱা। ব্ৰহ্মপুত্ৰ কণ্ট্ৰেক্ট অপেন কাষ্ট মাইন মডেল। ফটো ষ্টেট কোনটো? অঁ অঁ,
টিং হয় কাৰণে এনেকুৱা কৰিছে চাগে। ইয়াত বহা জেগাও আছে ধুনীয়া। এখন কি হ'ল? ক'ত? অঁ, ইয়াত পুৰা ডাঙৰ ডাঙৰ মাছ। পাপা ইমান আছে। লা পাৰ হৈ গ'ল মাছ। চলে অ' নচলে। কি বন্ধ হৈ গ'ল? ভালকে থাকা। মিউজিয়ামৰ ভিতৰত চাবলগীয়া বস্তু ধেৰ আছে। এই ফুলখিনি ধুনীয়া লাগিছে এখন। অ' দাঁতত কেনেকৈ উঠাম তোমাৰ ডাইনাছৰ? ইমান মজা বতাহ মাৰিছে ন। কল টাব, এইবিলাক চব মেচিন। কয়লা খনিত কি কি মেচিন মানে ইউজ হয় চব। এতিয়া ভিতৰলৈ যাওঁ মিউজিয়ামৰ। ভিতৰতো ঢেৰ বস্তু আছে। অঁ, এইবিলাক কি হয়? কাষ্টিং ডাইচ, এইবিলাক চব পুৰণা বস্তু। এইবিলাক কি হয়? কয়লা হয় নেকি ন? অঁ, মাকুম কল, এইবিলাক কৰ হয়, এইবিলাক কয়লাবিলাক। বাহ, ডক্টৰ জন ভেৰী হোৱাইট। তেওঁ ইমান ধুনীয়াকৈ এইখিনি বস্তু সাঁচি থৈছে ইয়াত। কোনটো হেণ্ডপাম্প? অঁ, অঁ, এইবিলাক কি হয়? পইচা। বা, এইবিলাক পইচা ন? ইয়াত আগৰ পুৰণা পইচাও থৈ দিছে আৰু লগতে পইচাখিনি কোনে ডনেট কৰিছে তেওঁৰো ফটো ইয়াত লগাই দিছে। এইখিনি আগৰ পুৰণা মুদ্ৰা। কিমান ধুনীয়াকৈ এইখিনি ইয়াত সাঁচি ৰাখিছে চাওকচোন। এয়া সকলোবিলাক ব্ৰিটিছৰ দিনৰ নোট, তাকে লিখি দিছে। এয়া আগৰ পুৰণা বাতৰি কাকত। এইখিনি চব আমাৰ লিডু মাৰ্ঘেৰিটা ৰাস্তাটো ষ্টিলৱেল ৰোড, আগত এনেকুৱা আছে। 1945।
Stillwell Lido Road. Map. Hmm. এয়া এগৰাকী হৈছে ইটালীৰ ৰাণী আছিল মাৰ্গাৰিটা মাৰিয়া টেৰেছা। এই ৰাণীজনীৰ নামতে মাৰ্গাৰিটাৰ নামটো হ'ল। ইয়াত ব্ৰিটিছৰ দিনত ব্যৱহাৰ কৰা বস্তুখিনি ইয়াত থৈ দিয়া আছে। এইফালে লিখা আছে চাওক হাইগ্ৰমিটাৰ, ইয়াৰ মাফ। ইয়াত আগতে ব্ৰিটিছৰ দিনত কি বস্তু ব্যৱহাৰ কৰিছিলে, কি যন্ত্ৰ পাতি ব্যৱহাৰ কৰিছিলে, সেইখিনি বস্তু ইয়াত ধুনীয়াকৈ থৈ দিয়া হৈছে। বহুতখিনি বস্তু আমি চিনি নাপাওঁ, নামো নেজানো। সেয়া বস্তু ইয়াত ধুনীয়াকৈ থৈ দিছে। আচলতে মিউজিয়ামত চাবলগীয়া এইখিনিয়ে থাকে, আগৰ দিনত কি বস্তু আমি যিখিনি দেখা নাই, চিনি নাপাওঁ, সেই তেনেকুৱা বস্তুখিনি মিউজিয়ামত থাকে। সেইখিনি চাবলৈকে আমি যাব লাগে। এয়া চাওক কি লাইট আছে, এইবিলাক লাইটবিলাক দেখিছেনে? গেছ লাইট, কি লাইট। এই লাইটবিলাক আমি এতিয়া ক'তো মানে দেখি নাপাওঁ, এই মিউজিয়ামতে এইবিলাক বস্তু দেখিবলৈ পাম। এয়া ঘড়ী চাওক, কি ঘড়ী মানে ব্যৱহাৰ কৰিছিলে, কেমেৰা, কেনেকুৱা কেমেৰা আছিল আগত, সেই সকলোখিনিও ইয়াত আছে। এই পুৰণা বস্তুবিলাক চাবলৈকে আমি মিউজিয়ামলৈ যাব লাগে, কাৰণ এইবিলাক বস্তু আমি ক'তো আৰু দেখি নাপাওঁ, মিউজিয়ামতে পাম। এইবিলাক দেখিছেনে কি পাম্প হয়। এতিয়াতো এনেকুৱা পাম্প নাই, এইবিলাক আগৰ দিনৰে। এয়া থৈ দিছে ধুনীয়াকৈ। এই মিউজিয়ামত এতিয়া আমি ইয়াত বহুত বস্তু দেখিলোঁ, যিখিনি বস্তু আমি নামেই নাজানো, চিনিও নাপাওঁ, আৰু মানে ক'তো দেখিবলৈও নাপাম। সেইকাৰণে মিউজিয়ামলৈ আহি ভাল লাগিলে। আৰু এই মিউজিয়ামৰ ভিতৰত বহুত ডাঙৰ হয়। মিউজিয়ামৰ বাহিৰৰখিনি যেনেকুৱা ডাঙৰ আছিল, ভিতৰৰখিনিও তেনেকুৱাই ডাঙৰ। ব্ৰিক্স। নুঠিবা। কি হয় এইবিলাক? ব্ৰিটিছ ৰাজেৰা। सब पुराने ज़माने का। घड़ी है, बेसबॉल है। वर्ल्ड वॉर फर्स्ट एंड सेकंड। अच्छा, वर्ल्ड वॉर का जैकेट। এই জেকেটটো দেখিছেনে? ফাৰ্ষ্ট আৰু ছেকেণ্ড বিশ্বযুদ্ধত এই জেকেটটো ব্যৱহাৰ কৰিছিলে। এইটো চোৱা ৱৰ্ল্ড ৱাৰৰ জেকেট, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড। অঁ, স্কুল के लिए। कौन पहना था वो? भीम का गला नहीं, ये वो पानी का टैंकी में लगा था ना, फुटबॉल। ओह, मेरे घर के लिए हो जाएगा ये। उठा के ले जाऊँ? उठा के ले जाओ। पूरी भाई
এই চিলখিনি মাজত একো নহয় একো নহয় মাজত ৰাখ উঠিবতো বাছ 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 উঠিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আকৌ লগ পাম মোৰ নেক্সট ব্লগত আজিলৈ ইমানেই বাই বাই